হেল্ল' নমস্কাৰ, গুড মৰ্ণিং। আজি ৰাতিপুৱাৰ পৰাই বৰষুণ জাকে একেবাৰে ঢালিয়ে আছে। বৰষুণ, চিপচিপীয়া বৰষুণ। তাৰপিছত কাপোৰবিলাক শুকাবলৈ জাগা নোহোৱা হৈ গৈছে। তো এনেকৈ চোতালখনতে অকণমানকৈ দি থৈ দিছোঁ। আৰু এইফালে আইতাক আৰু নাতিনীয়েকৰ যুদ্ধ, মৰমৰ যুদ্ধ। আৰু এনেকৈ এমাহমান আগতে মই এইখিনি ফুল ক্ৰটন বুলি কয় নে কি বুলি কয় বা, পানীত এনেকৈ থৈ দিছিলোঁ। ধুনীয়াকৈ শিপাই গৈছে। এতিয়া মাটিত ৰুই দিম। ভাল লাগে দেখিবলৈ, কালাৰ হয় ৰ'দত থ'লে। আৰু মই আহি গ'লোঁ এতিয়া পাকঘৰত। ভিন্দি আলু ভাজি ধুনীয়াকৈ কাটি লৈছোঁ, এয়া বহাই দিলোঁৱে। আৰু তাৰপিছত কেইটামান আছিল কণ বিলাহী। মই কিন্তু ভাল নাপাওঁ এইবিলাক, তথাপিও এনেই যাব বুলি এনেকৈ ভাজি কিনে বনাই দিওঁ। ভাজিখিনি হৈ গ'ল। তাৰপিছত দালিখিনিও ইয়াতে চম্ভাৰ মাৰি দিম। তাৰপিছত মই একাপ চাহো খাই ল'লোঁ মাজতে। আৰু ভাতৰ লগত এখন মচুৰ দালিৰ চাটনি, এইখন নহ'লে মোৰতো নহয়েই। আৰু দুপৰীয়াৰ থালিখন আজি এইখন। আজিলৈ বাই বাই।